নমস্কাৰৰ সৈতে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মই ভাস্কৰে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'টি আছিল 31 জানুৱাৰী মানে মেডাম মেফিৰ দিনটোৰ। মেডাম মেফি কেনেদৰে পালন কৰিলোঁ তাকে দেখুৱাওঁ বুলি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। এয়া সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈছে। পাচলি কটাই পাচলি কাটিছে, এয়া পিঠা বনোৱাই পিঠা বনাই আছে। এয়া পানী পিঠা, যিহেতু সাজৰ লগত পানী পিঠা খোৱা হ'ব তাৰ বাবে পানী পিঠা এনেদৰে বনাই থকা হৈছে। মেডাম মেফিৰ সাজ আৰু পানী পিঠাটোৱে আচলতে মূল প্ৰসাদ। এতিয়া এয়া পাচলিসমূহ কটা হ'ল, এতিয়া ইয়াতে এনেদৰে ধুই লোৱা হৈছে। এইফালে আকৌ নৱজ্যোতিয়ে এয়া ডিম সিজাই আছে আৰু ইটো চৌকাত এয়া দালি সিজাই থকা হৈছে। ইয়াত মানে ৰন্ধন কাৰ্য চলি আছে। আনফালে ইয়াত থপনাখনৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ যা যোগাৰ কৰা হৈছে। এয়া মেডাম মেফি বুলি যিহেতু সকলোৱে এটা এটা সাজ থৈছিলে, সাজসমূহ আনি পেলাই ইয়াতে এনেদৰে থোৱা হৈছে। থপনাখনৰ কাম প্ৰায় শেষ হৈছে আৰু এতিয়া চাকি জ্বলাবলৈ বাকী আছে। এইফালে ৰন্ধন কাৰ্য এতিয়াও চলি আছে। এয়া মাংস বনাই থকা হৈছে, এয়া ব্ৰইলাৰ মাংস। এয়া পানী পিঠাখিনি কাটি লোৱা হৈছে, তাত পিঁয়াজ জলকীয়া আৰু মিঠাতেল দি এইখিনি সানি থকা হৈছে। আনফালে সাজসমূহ এটা গামলাত এনেদৰে উলিয়াই লোৱা হৈছে। Sing mo sing fra I can sing mo sing fra chao kao। এয়া চাকি জ্বলাই হৈ গ'ল। এতিয়া সকলোৱে পূৰ্বপুৰুষসকলক ধ্যান কৰি তেওঁলোকক সেৱা জনাইছে। সেৱা সৎকাৰ কৰি হ'ল, এতিয়া আহিল খোৱা পৰ্ব। এয়া মই বিলনীয়া কৰি আছোঁ। বিলনীয়া কৰিবলগীয়া হোৱা বাবে সকলোখিনি দৃশ্য ভিডিঅ'ত উঠাব নোৱাৰিলোঁ। তথাপিও যিখিনি ভিডিঅ' কৰিছিলোঁ সেইখিনি আপোনালোকলৈ আগবঢ়াওঁ বুলি ভাবিলোঁ। সকলোকে দি মেলি আহি এতিয়া মই খোৱাত বহিছোঁ। এয়া পানী পিঠা, ৰঙালাও ভাজি, ব্ৰইলাৰ মাংস আৰু লগতে এয়া গাহৰি মাংসও আহি গ'ল। লগত আছিলে এয়া সাজ। এতিয়া এয়া ভাত খোৱা পৰ্ব। সকলোকে খুৱাই মেলি লাহে লাহে আমিও ভাত খাম আৰু। সকলো খাই বৈ যাবলৈ ওলাইছে। আমিও ভাত পানী খাই এয়া অলপ নাচি বাগি ঘৰলৈ বিদায় ল'ম আৰু। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।